হেল্ল' বন্ধুসকল, এই পৃথিৱীত 195খন দেশ আছে। তাৰে কিছুমান বহুত ডাঙৰ আৰু কিছুমান বহুত সৰু। বন্ধুসকল, আজি আমি এই ভিডিঅ'টোত পৃথিৱীৰ 10খন ডাঙৰ দেশৰ বিষয়ে আলোচনা কৰিম। আপোনালোকে চাই আছে আপোনালোকৰ ইউটিউব চেনেল মৰম টক। দহ নম্বৰ আলজেৰিয়া। এই দেশখন আফ্ৰিকাৰ আটাইতকৈ ডাঙৰ আৰু পৃথিৱীৰ 10 নম্বৰ ডাঙৰ দেশ। এই দেশখনে 3 জুলাই 1962 চনত স্বাধীন হৈছিল। আলজেৰিয়া দেশৰ মুঠ মাটিকালি হৈছে 23,81,741 বৰ্গ কিলোমিটাৰ। 9 নম্বৰ কাজাকিস্তান। এই দেশখন আগতে ছোভিয়েট ইউনিয়নৰ অধিকাৰত আছিল। 1991ত ছোভিয়েট ইউনিয়নৰ পতনৰ পিছত এই দেশখনে স্বাধীনতা লাভ কৰে আৰু এই দেশখনৰ মুঠ মাটিকালি হৈছে 27,24,900 বৰ্গ কিলোমিটাৰ। 8 নম্বৰ আৰ্জেণ্টিনা। আৰ্জেণ্টিনা দক্ষিণ আফ্ৰিকাৰ অৱস্থিত এখন দেশ। এই দেশখনৰ মুঠ মাটিকালি হৈছে 27,80,400 বৰ্গ কিলোমিটাৰ। 7 নম্বৰ থকা দেশখন হ'ল আমাৰ সকলোৰে মৰমৰ ভাৰত। ভাৰত পৃথিৱীৰ ভিতৰত 7 নম্বৰ ডাঙৰ দেশ আৰু জনসংখ্যা হিচাপে ই পৃথিৱীৰ 2 নম্বৰ দেশ। ভাৰতৰ মুঠ মাটিকালি হৈছে 32,87,267 বৰ্গ কিলোমিটাৰ। 6 নম্বৰ অষ্ট্ৰেলিয়া। অষ্ট্ৰেলিয়া পৃথিৱীৰ ভিতৰত আটাইতকৈ সৰু মহাদ্বীপ। ইয়াৰ মুঠ মাটিকালি হৈছে 77,41,220 বৰ্গ কিলোমিটাৰ। 5 নম্বৰ ব্ৰাজিল। ব্ৰাজিল দক্ষিণ আমেৰিকাৰ আটাইতকৈ ডাঙৰ দেশ। ই পৃথিৱীৰ ভিতৰত 5 নম্বৰৰ ডাঙৰ দেশ। এই দেশখনে এমেজন ৰেইন ফৰেষ্টৰ 60% আছে। ব্ৰাজিল দেশৰ মুঠ মাটিকালি হৈছে 85,14,877 বৰ্গ কিলোমিটাৰ। 4 নম্বৰ USA অৰ্থাৎ ইউনাইটেড ষ্টেট অফ আমেৰিকা। USA বহুত দেশ মিলি গঠিত হৈছে। ইয়াৰ মুঠ মাটিকালি হৈছে 96,29,091 বৰ্গ কিলোমিটাৰ। ই চাইনা দেশতকৈ অলপহে সৰু। 3 নম্বৰ চাইনা। চাইনা এছিয়া মহাদেশৰ আটাইতকৈ ডাঙৰ দেশ আৰু পৃথিৱীৰ ভিতৰত 3 নম্বৰ ডাঙৰ দেশ আৰু জনসংখ্যা হিচাপে ই পৃথিৱীৰ 1 নম্বৰ দেশ। চাইনাৰ মুঠ মাটিকালি হৈছে 97,06,961 বৰ্গ কিলোমিটাৰ। 2 নম্বৰ কানাডা। কানাডা উত্তৰ আমেৰিকাৰ এখন দেশ। কানাডাৰ মুঠ মাটিকালি হৈছে 99,84,670 বৰ্গ কিলোমিটাৰ। 1 নম্বৰ ৰাছিয়া। ৰাছিয়া পৃথিৱীৰ ভিতৰত আটাইতকৈ ডাঙৰ দেশ। ইয়াৰ মুঠ মাটিকালি হৈছে 1,70,98,442 বৰ্গ কিলোমিটাৰ। ৰাছিয়াৰ ৰাজধানী হৈছে মস্কো। বন্ধুসকল, মই আশা কৰিছোঁ আপোনালোকে এই ভিডিঅ'টো চাই ভাল পালে আৰু যদি ভাল লাগিল তেন্তে ভিডিঅ'টো শ্বেয়াৰ লাইক কৰিব আৰু কিবা ক'ব থাকিলে কমেণ্ট কৰিব। লগতে এই চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ। See you at next video.